গাইজ নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আলফুললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ কি ভিডিঅ' লৈছোঁ আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে। এইটো মোৰ ফাৰ্ষ্ট মেকআপ ভিডিঅ' হ'ব। কেনেকুৱা লাগে কেনেকুৱা পায় আপোনালোকে মোক কমেণ্টত জনাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে। আৰু এইটো যিহেতু মোৰ প্ৰথম মেকআপ ভিডিঅ' হয়, সেয়ে আপোনালোকে কেনেকুৱা পায় মোক জনাব, প্লিজ জনাব। কিন্তু কেনেকুৱা লাগে ক'ব আৰু ভাল লাগিব তেতিয়া আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ' চাই, মোৰ মেকআপ ভিডিঅ' কেনেকুৱা পালে জনাব। কাৰণ তেতিয়া মই আৰু ভিডিঅ' তেনেকৈ বনাবলৈ বিচাৰিম বা পাৰিম বনাবলৈ। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেতিয়া মই ভিডিঅ' বনাই আপোনালোকক দেখাই যাম মই কেনেকৈ মেকআপ কৰোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া দেখিলে মই ভালদৰে মুখখন ক্লিন কৰি আহিলোঁ, ধুই আহিছোঁ। এতিয়া মই মইশ্চাৰাইজাৰ লগাম। এইটো মই প্ৰাইমাৰ ইউজ কৰোঁ, NYB-ৰ হয়। কেমেৰাটো কি হৈছে জানো। মই ফাউণ্ডেশ্যন ইউজ কৰোঁ ফিটমিৰ। আৰু মই ইউজ কৰিম এতিয়া এইটো ফাউণ্ডেশ্যন ফিটমিৰ। কেমেৰাৰ আগত কথা কোৱাৰ অভিজ্ঞতা একেবাৰেই নাই, সেইকাৰণে কি হৈছে নাজানো, মই একো আইডিয়া নাই এনেকৈ কোৱা। আৰু মই ইউজ কৰোঁ ব্লু হেভেনৰ এটা কনচিলাৰ, এইটো হয়। দেখিছে আপোনালোকে মোৰ অলপ ডাৰ্ক চাৰ্কেল আছে। এতিয়া মই আই মেকআপৰ কাৰণে এখন প্লেট লৈছোঁ, চুইচ বিউটিৰ হয় এখন চাওক। ইয়াৰ কালাৰবিলাক বহুত ধুনীয়া। এখন মোৰ ভাগি আছিলে, কিন্তু কালাৰকেইটা বহুত ধুনীয়া কাৰণে ভাবিলোঁ এখনেই লওঁ মই। আপোনালোকক দেখাওঁ। ইয়াৰ পৰা এটা মই একেবাৰে লাইট শ্বেড ল'ম, এটা অৰেঞ্জ কালাৰ লৈছোঁ। জাষ্ট বেক কৰিছোঁ। তাৰপিছত আৰু এটা মই তাৰ লগত মিক্স কৰিছোঁ ব্ৰাউন, একদম লাইট ব্ৰাউনটো, যিটো ৱাইন কালাৰ হয় আমাৰ লাইট। এইটো চাইড অলপ বেছি ডাৰ্ক হৈ গৈছে মোৰ, আৰু এইটো এতিয়া পাতলা কৰিবলৈ হ'লে এডাল মই ব্ৰাছ মোহাৰি লওঁ, আৰু এডাল একেবাৰে নলগোৱা ইউজ নকৰা এডাল ব্ৰাছ দি মই তাত চাফা কৰি দিম। চাফা হৈ গ'ল ব্ৰাছডাল। আৰু অলপ লাইট কৰিব লাগিব। এডাল ব্ৰাছেদি মই মিলাই দিম।
এতিয়া দুটা চাইড মিলি গ'লনে? এতিয়া দুটা চাইড মিলি গ'ল। আৰু এতিয়া মই এটা চিমাৰী কালাৰ লৈ লৈছোঁ। তো হাতেৰে মই অলপ অলপকৈ ডেপ কৰি দিম। এয়া দেখিবই পাৰিছে। এতিয়া মই কমপ্লিটৰ কাৰণে ফিটমি এটা কমপ্লিট ইউজ কৰোঁ। এতিয়া কৰি আছোঁ এতিয়া মই। এতিয়া মই কণ্ট্ৰল কৰি ল'ম। একদম লাইটকৈ কৰিছোঁ। কণ্ট্ৰলটো সদায় এইটো কৰিলে তললৈ কৰিব লাগে। নোজ কণ্ট্ৰলিঙৰ কাৰণে এডাল ব্ৰাছ লৈ লৈছোঁ মই সৰু। আইব্ৰাউৰ কাৰণে মই এইটো পাউডাৰ এটা আইব্ৰাউ লৈছোঁ, আইব্ৰ' কিট। এইটো হয়, এইটো ব্ৰঞ্জিলৰ হয়। তাৰ কাৰণে এটা ব্ৰাউন শ্বেডটো লৈছোঁ মই। এইটো মই কৈছোঁ আপোনালোকক, এইটো মোৰ ফাৰ্ষ্ট মেকআপ ভিডিঅ' হয়। আৰু এনেকৈ মই কেমেৰাৰ সন্মুখত ৰাখি ভিডিঅ' কৰা নাই আজিলৈকে। সেই কেনেকুৱা হৈছে মই নাজানো। তো মাইণ্ড নকৰিব আপোনালোকে, আৰু যদি কিবা ভুল দেখিছে মোক ক'ব। স্পুলিডালেৰে এতিয়া মই আইব্ৰ'খিনি ভালদৰে লগাই লৈছোঁ। ইফালে সিফালে গৈ থাকে নহ'লে। আচলতে মই পাউডাৰটো কৰাৰ কাৰণেহে মানে আচুৰি লোৱা নাছিলোঁ। আচলতে প্ৰথমতে আচুৰি ল'ব লাগে যদি আপোনালোকে লিকুইড আইব্ৰ' কিটটো লয় মানে। এতিয়া আহিল মাস্কাৰা লগাই লওঁ। আৰু লোৱাৰ লেচেছৰ কাৰণে মই এডাল মাস্কাৰা বেলেগকৈ ৰাখোঁ। এডাল
আইলাইনাৰ লগাওঁ। একদম কমকৈ লগাইছোঁ, কাৰণ তাতে মই চিমাৰি যিটো আইলাইনাৰ কি আইশ্বেডো লগাইছোঁ, সেইকাৰণে মই এইটো আইলাইনাৰটো বহুত পাতলকৈ লগাইছোঁ। দেখিব পাৰিছে, বহুত লাইটকৈ লগাইছোঁ মই। এতিয়া ব্লাছাৰ লগাওঁ। একদম পাতলকৈ লগাইছোঁ, নাজানো কেমেৰাত ধৰিব পাৰিবনে। আৰু এতিয়া মই ইউজ কৰিবলৈ লৈছোঁ হাইলাইটাৰ। এতিয়া আহিছে মোৰ লিপষ্টিকৰ কুচাইটো। আৰু এতিয়া মোক কেনেকুৱা লাগিছে জনাব আপোনালোকে। মোৰ ফ্ৰেণ্ডছসকলে বাৰু মোৰ আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে, আশা কৰোঁ নিশ্চয় ভাল পালে। আপোনালোকৰ মাজলৈ মই এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহিম, আৰু আজিলৈ তেনেহ'লে বাই বাই।